Welcome back to my YouTube channel MRIGANAYAN ব্লগছ লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি আছোঁ আমাৰ পাছফালৰ চাইলক এলেকাটোত মানে পাছফালৰ আমাৰ বাৰী এলেকা অলপ ওলাই আহোঁ পাছফালে সদায় এনেকৈ অকণমান সেউজীয়া পৰিৱেশটো চাবৰ কাৰণে চায়ো ভাল লাগে এটা মানে দৃশ্য প্ৰাকৃতিক পৰিৱেশত মানে পাছফালে আমাৰ গাঁৱৰ এলেকা হয় এইটো ইয়াত কি হয় আপোনাৰ মানে যেতিয়া আমি সেউজীয়া পথাৰখন আমি দেখোঁ ইয়াৰ ওপৰত ক'ব গ'লে কি হয় মানে আমাৰ চকুৰ স্মৃতি শক্তিও বহুত বেছি হয় আমি যেতিয়া সেউজীয়া বস্তু এটা চকুত আকৰ্ষণ কৰি ধৰি ৰাখোঁ এনেতো মোবাইলত পাই চাই চকু ব্লেংক হৈ যায় কিছুমানে চশমা লগাব লগা হৈ যায় সেইকাৰণে বোলো ভাবিলোঁ নিজকে বোলো সেইটো অকণমান শুধৰাই লওঁ কেতিয়াবা নিজেও বহুত মোবাইল চাওঁ মিছা নকওঁ প্ৰতিটো ক্ষেত্ৰত হাতত মোবাইলটো থাকেই আজিকালি জৰুৰী মই অলপ ভিতৰলৈ যাওঁ এইটো আমাৰ পাছফালৰ বাৰীটো আৰু মই আপোনালোকক দেখাই যাম বাৰু কেনেকুৱা হয় এনে পৰিস্থিতিবিলাক বেয়া নহয় পাছফালৰ এটা পৰিৱেশত আপুনি যেতিয়া আহে এই পৰিৱেশটো আপুনি কেনেকুৱা লাগে মানে আপোনাৰ নিজে যেতিয়া আপুনি এনে চাবচোন আহি পিনে মই আহি পাইছোঁ সেইটো নহয় বহুতে কিন্তু এনেকুৱা সেউজীয়া এটা পৰিৱেশ ভাল পায় যে সেউজীয়া পৰিৱেশত থাকি সেউজীয়া ঘাঁহ বন আৰু আমাৰ এতিয়া পথাৰখনেই হৈ গৈছে গোটেই সেউজীয়া পথাৰখন সেউজীয়া হৈ গৈছে এই আমাৰ ধান ৰুই চব কমপ্লিট এডোখৰ জেগা নাই এডোখৰ মাটি নাই গৰু গাইৰ কাৰণে এতিয়া অকণমানো জেগা অকণমান ৰায় নাই গাঁও এলেকাত অকল ৰাস্তাৰ কাষতে আমি গৰুবিলাক দিব লগা হয় আৰু এতিয়া এই টাইমকণত আমি এটা মনোমোহা দৃশ্য বেলিটো মাৰ যায় এই